ৰাইজে কি কয় বোকাক লৈ এটা গান বনালো লাষ্ট ইয়েৰ আৰু সেই গীতি আপোনালোকৰ সকলোৰে লগত গাম মই দেই সকলোৱে সহযোগ কৰিব ভাল লাগিব আচলতে আমি যেতিয়া এইদিনৰ পৰা যিহেতু আমি ল'ৰা ছোৱালীত যেতিয়া গান গাবলৈ যাওঁ তেতিয়া আমাক মানে আমাৰ সংস্কৃতিটো তাত দেখুৱাবলৈ আমি বিচাৰোঁ তাত সেই বস্তুটো অনাগত দিনত আমাৰ প্ৰতিটো জনগোষ্ঠীয় গীত যাতে আমি সেইপিনে দেখুৱাব লাগিব আৰু তাৰ কাৰণে আপোনালোকে আমাক সহযোগ কৰিব লাগিব দেই ৰাইজ এবাৰ জোৰকে ডেকাসকলৰ কাৰণে হাত চুবৰাই দিয়ক এবাৰ গাইছোঁ ভুক্কা সকলোৱে কোনে কোনে গাব এই ডেকাখিনি বেছি এক্টিভ পাইছোঁ ডেকাসকল চাবা মই কাউণ্ট কৰিম আপোনালোকে মোক ভুক্কা ভুক্কা বুলি ক'লে হ'ব ৰেডি নে ঠিক আছে এবাৰ জোৰকে হাত চাপৰি দিব লাগে কোনে গম পোৱা এইটো আচলতে ৰেগে আৰু ৰেগে তালটোতো আমাৰ জনগোষ্ঠীয় আমাৰ আপাৰ আচামত সকলোৱে সহযোগ কৰিছে চবতকৈ ডাঙৰ কথা এইটো কাৰণে এবাৰ জোৰকে হাত চাপৰি দিব লাগে ঠিক আছে এইপিনে ডেকাসকল ৰেডি নে মোৰ লগত যাব লাগে বহুত ডাঙৰ কথা আপোনালোকে তালত পাছ হৈছে এবাৰ জোৰকে উঠি আৰু এবাৰ পাঁচফালৰ ডেকাসকলে মোৰ লগত গাব লাগে আছে নে পাঁচফালৰ ডেকাসকল ঠিক আছে সঁচাকৈ বঢ়িয়া লাগিছে দেই আচ্ছা ডিৰাকৰ ডেকাসকল আমাৰ এবাৰ জোৰকে হাত চাপৰি এটা দিয়কচোন ডিৰাকৰ সঁচাকৈ ভাল লাগিছে আৰু এইখিনিতে আৰু এটা কথা কম আপোনালোকক ক'বলৈ পাইছোঁ যিহেতু মই ভবা নাই যে আপোনালোক ইমান এটা ডাঙৰ জনসমাৱেশ গোট খাই যাব মোৰ চাউণ্ডটোৱে হয়তো আপোনালোকক পৰ্যাপ্ত পৰিমাণে চাউণ্ডটো আপোনালোকে নাপাবও পাৰে কাৰণ কেলৈ কৈছোঁ ইমান ডাঙৰ চাউণ্ড লাগিব আপোনালোকক সকলোকে দিবলৈ দেই তথাপিও আপোনালোকে মিলাই মেলি শুনক আৰু এবাৰ ছোৱালীবিলাকে গাব লাগে মোৰ লগত আছে নে ছোৱালীবিলাকে ছোৱালীবিলাকে হাৰিছে কিন্তু গাব নাই ছোৱালীবিলাকে এতিয়া এবাৰ জোৰকে হাত চাপৰি দিয়ক গানটো গাওঁ কিন্তু দেই বঢ়িয়া পুনৰবাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ 54 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰণে এবাৰ জোৰকে সকলোৱে হাত চাপৰি দিয়ক লাগি যাব
Like